Hello everyone, welcome to my YouTube channel. আশা কৰিছোঁ আপোনালোকৰ ভাল, মোৰো ভাল। আৰু আজি দিনটো জানেনে ঔটেঙা খাবলৈ কাৰণে মা, মই, আইতা, ভণ্টি সকলোৱে কথা পাতিলোঁ আৰু পুখুৰীটো পাৰতে খাবলৈ কাৰণে ৰেডি কৰিছোঁ। আৰু ধুনীয়াকৈ ধুই পখালি পেলাই চাই লৈছোঁ যাতে পোক চোক যাতে নোসোমায়, বালি চালি যাতে তেনেকৈ ধুই লৈছোঁ ধুনীয়াকৈ। আৰু ভণ্টিহঁতো আহি পাবহি, এতিয়া টিউশ্যন গৈছে, তো লগতে খাম। আৰু ব'লক আপোনালোকেও চাই যাব। আৰু এইফালে এয়া কলপাতত ধুনীয়াকৈ আইতাই ঔটেঙাখিনি এনেকৈ চক চককৈ কাটি লৈছে আৰু আমি এতিয়া খাম। ঔটেঙা ঔটেঙা ইমান টেঙা, মিঠাও হৈছে টেঙাও হৈছে। আৰু এইফালে সিহঁতে আহি পায় একদম শেষৰখিনি পালে আৰু কৈছে দি মই বোলে বেয়াকৈ আছোঁ, কাটা না বোলে ভিডিঅ'টো। চাওকচোন, কল, আপেল, এইটো কি খাৰু পিঠা নে কি কয়, তাৰপিছত আৰু এইটো কি লাডু জানো, কিবা এটা নাম আছিলে, মই পাহৰি গৈছোঁ। এইবোৰ দি পঠাইছে নেপালী ককা এজনে, কিবা এটা পাতিছিলে চাগে, নাজানো। এইফালে চিৰা এনেকৈ দি পঠাইছে, তো থেংক ইউ ছ' মাছ দি পঠোৱাৰ কাৰণে। চাওকচোন, ইমান ধুনীয়া ধুনীয়া মানিমুনি, বৰ মানিমুনি, সৰু মানিমুনি, বহুত এগাল আছে। গোটেই পথাৰখনে গোটেই মানিমুনি দেই। গাইজ, মই পথাৰত মানিমুনি বুটলি আছোঁ, অকলে নহয়, সেইটো চাইডে মানে মোৰ আমৈদেউ বুটলি আছে, বহুত দূৰত পালে। আৰু পথাৰখন আৰু গৰুৰে ভৰা আৰু দেই। ইমান কেইটামানহে বুটলিবলৈ পালোঁ। এতিয়া ঘৰলৈ যাওঁ, বহুত আন্ধাৰো হৈ আহিছে। আমৈদেউ গ'ল সেইফালে, ময়ো ঘৰলৈ যাওঁ। আৰু ৰাতি কেনেকৈ বনাম ৰাতিহে ক'ম আৰু দেই। এতিয়া যাওঁ ঘৰলৈ, আৰু মোৰ ভিডিঅ'টো চাই থাকিব দেই। আৰু মই ৰাতিলৈ বুলি মাছ ফ্ৰাই কৰিলোঁ, আৰু লগতে লাই আলু ভাজিলোঁ। মাছকণ এনেকৈ ভাজি মেলি পিটিকা কৰিলোঁ, অলপ ফ্ৰাই কৰিলোঁ, এনেকৈ খালোঁ ৰাতি। আৰু যে মানিমুনি যে মই বুটলি আনিছিলোঁ, সেইখিনি নবনালোঁ, কাইলৈ ৰাতিপুৱাহে খাওঁ, আপোনালোকক দেখুৱাব নোৱাৰিলোঁ দেই। ভাত চাত খাই মেলি আজৰি, বতৰো বেয়া কৰিছে, বৰষুণ দিছে। তো মোৰ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই এভৰিৱান।